এয়া সেইকাৰণে এটা ডাঙৰ হাত চাপৰি হ'ব লাগে আপোনালোকৰ ফালৰ পৰা ল'ৰাবিলাকৰ ফালৰ পৰা অলপ চিঞৰ বাখৰ হ'ব লাগে তেতিয়াহে গম পায় অনুষ্ঠান হৈ থকা বুলি আৰু আমাৰ মাজত উপস্থিত হৈছে নেকি ঘুমেটি মাৰি আছা নেকি আপোনালোকে যদি ঘুমেটি মাৰে আমিও মঞ্চত ঘুমেটি মাৰি থাকিম এটা হাতত চাপৰি দিলে ভাল পালোঁ হয় বঢ়িয়া লাগছে কোনে ক'ত চাধা মাৰিলা ক'বা নৰোৱা কৰিবৰ কাৰণে জনমানসত প্ৰতিফলিত কৰিবৰ কাৰণে একমাত্ৰ দীপজ্যোতি ডেকাই প্ৰচেষ্টা হাতত লৈছিল আৰু তাৰ জৰিয়তেই সৃষ্টি হৈছিল শাহু বোৱাৰী আৰু এই শাহু বোৱাৰীত এগৰাকী অভিনয়ৰ দক্ষতা নথকা অভিনয়ৰ শিক্ষা নথকা এগৰাকী বৃদ্ধা মহিলা এখন অখ্যাত গাঁৱৰ আছিল তেওঁ আৰু তেওঁক আপোনালোকৰ মাজলৈ উলিয়াই আনিলে একমাত্ৰ দীপজ্যোতি ডেকাই আৰু সেইগৰাকী নাগেশ্বৰী ডেকাক আপোনালোক সকলোৱে চিনি পায় গতিকে দীপজ্যোতি ডেকা আৰু নাগেশ্বৰী ডেকাৰ কাৰণে এটা হাত চাপৰি ধন্যবাদ অনুৰোধ কৰিছোঁ যে আমাক অলপ অভিনয় কৰি পেলাই দেখুৱাওক হয়নে ন আমাৰ ইমান সুবিধা এটা হৈছে যে তেওঁলোক আহি আমাৰ মাজত নিজে উপস্থিত হৈছে গতিকে আইতা বুলিয়ে কৈছোঁ আৰু সকলোৰে মৰমৰ আইতা আৰু আমাৰ মৰমৰ দাদাজনে আমাৰ সন্মুখত অভিনয় কৰি দেখুৱাব একেলগে ধন্যবাদ এতিয়া আপোনালোকৰ সন্মুখত অকণমান মনোৰঞ্জন দিবলৈ চেষ্টা কৰিব দীপজ্যোতি ডেকা আৰু আমাৰ আয়ে ময়ো আহিম বাৰু পূৰপূৰকৈ অলপ দেৰিকৈ গতিকে আপোনালোকে উপভোগ কৰক ধন্যবাদ এই চকুত এবাৰ লাট মুখাকে চালাক জিলিক কৰি আছে মই একো হত বৃদ্ধি পোৱা নাই কিমান মানুহ আছে 4টা 5টা দেখা পাইছোঁ কি লাইট মাছি ক'বা নৰোৱা আয়ে কিবা হত পাইছা নহয় নাই পোৱা ময়ো হয় হা এই ৰচুৰ তইনো ইয়াতে কি আহিছ তইনো কি আহিছ মোক বিচাৰি আকৌ হা কিয়নো নাহিমে তই বুঢ়া মানুহটো ক'ৰবাত মৰি থকা বুলিহে আহিছোঁ পৰিব নহয় তোৰ ঘৰত থাকিব লাগে কি ৰক্ষা হ'ল মোক বিচাৰি হেৰি কৰিব আহিব দিয়া নাই তই বিচাৰি আহিব দিয়া নাই তো এই নহয় আই তই ক'ৰবাত পৰি মৰি থকা নহয় তই উঠা কথা কওঁ মই চিকেনি কাবাৰ তাক যাওঁহে সেই বুলিহে কৈ আহিছা নহয় আই তোক মোৰ ছাল মৰা বুঢ়ীটো কোনে নিবই আৰু ঐ দেখাত মোৰ ছাল মৰা মনটো মৰা নাই নহয় কিনো কয় আই কিয়নো নকমাই মই এই ৰচুৰ তই তোক বৈৰেৰকো ইয়াতে লৈ আহিব পাৰিলি হয় বৰ ভাঙা বোলা নালাগিছা মোৰ গলত তই ধেত তেৰিকা কিনো কয় আই কি কয় তই ৰখি ৰাখি মানে মোক বিচাৰি আহিবা কিমান দিছে এইটো চাউলা খাই খোৱা খেদা বৈ মই চব সন্মান খেদে বিয়া সন্মান যাবাই তই মোক বিচাৰি আহিছা এই নহয় ঘৰত যি লাগা ইয়াতেনো কিয় বকি আছা জানো নাজিলে অলপমান ৰাইজে হা এই মোৰ এতিয়া সৰু ছোৱালী হ'ব লাগি বেজা ইচ্ছা হয় আই হা ঐ গাড়ী ফুটিলে সি তোৰ হা সৰু ছোৱালী হ'ব ইচ্ছা তোৰ হা কিয় সৰু ছোৱালী হয় তই এই নহয় আই কি সৰু ছোৱালী হ'লি ভালেই কিয় সৰু ছোৱালী হ'লি চিয়াগিলাকে চুমা খাবা আহে চুমা খাবা আহিব তোক দেখা পালি লৰ মাৰিব কিয় আই কিয় হয় হে ইমান লক্ষা মণিটো চুমা খাব নহয় মাতটো দেখা পাই আহিব কিন্তু তোক দেখা পালি লৰ মাৰিব এই নহয় তইনো আকৌ কিয় উল্টাটো বুজাও চা সৰু ছোৱালী হ'লে কিমান ভাল কৈছোঁ বাৰু সৰু ছোৱালী হ'লে এতিয়া থিয়েটাৰত গ'লে পইচা নলয় বাছত গ'লে ভাড়া নলয় আৰু চিয়াবিলাকে অন্তৰৰ পৰাই দেখা পালে ইমান নুনু চকুলো মুকুলো বুলি চুমা খায় খাখেৰি খোৱা তই কিমান চৰৱা হৈছে মই জানো ৰাইজে জানে মাতটো শুনি আহিব কিন্তু তোক দেখা পালি লৰ মাৰিব হা হয় নেকি দে হ'ব দেচোন বাৰু বেছি দীঘলীয়া কৰিব নালাগে আৰু অমৰেন্দ্ৰ দা আছে ইয়াতে মাত তাকো অমৰেন্দ্ৰ কিয় মই আৰু অলপ ক'ব লগা কথা আছে কওঁ কি ক'বা কিয় নকমেই মই আজিকালি এই আইহাত মাইহঁতে চলি পঢ়ুৱাই স্কুলৰ ওচৰত থাকে তথাপি স্কুলৰ ওচৰত চলি নপঢ়ুৱাই কিয় মানে সেহেঁতে মোবাইল হাতত লৈ যাব চলি অন্তৰত দিব পইচা হাতে মাৰে গা কোঠা পইচা আনি দিব স্কুলত দিব পইচাটো বাইকটা ফোনটো লৈ একেবাৰে মাষ্টৰে দিহে জানো ধৰি দি পেলাই ফোনটো ল'লা কাণত লৈ পেলাই ধৰি হেল্ল' কি কয় সেহেঁতেহে জানে মুনি চলি ৰাখা এৰি হেল্ল' মাৰে তাক
দৰমাৰে এইখন খুলিছে বেপাৰ এই কিয়নো সেইটো কথা কৈছ কিয় নকমে হে কিয় নকম চিন্তা নহয় গোটেই আৰু বন্ধন গোট লৈছি হা কি হয় বন্ধন গোট লৈছি কোৱা হাতত দেহা দুটাই কেও মেলিয়া হৈছিল বাইদেউহঁতৰ দুটাই হাতত দুটাই কিতা বুঢ়া উঠা চেণ্ডেল দুটাই গেলা এইটোহে খোজ গোটাই জানো পালি জানো মাষ্টৰ এটা বহিব মাষ্টৰে চাজলি সিহঁতৰ কৰ্তব্যৰ কাম কেতিয়াও এৰি নেদেই সিহঁতৰ চাকৰিয়ে যাব মাষ্টৰে টকা এৰি দিয়াত নাই বাইদেউহঁতে হ'ব টকা অলপমান কমাব কিন্তু সিহঁতে নক'ব বুজি পাইছানে সিহঁতৰ প্ৰাপ্যটো উঠাই লৈ সিহঁতৰ ক্ষতিপূৰণ কৰি ঘৰত যাব হয় দে হ'ব দে হা? তোক মাৰবো আহি চিপা যোৱা তিৰি মুখাই মোৰ কোনো নাই মোক মাৰোতে ইয়াতে দে হ'ব দে বাৰু অমৰদা ইয়াতে অমৰদা বেয়া পাইছে নেকি আপোনালোকে এতিয়া যদি কিবা বেয়া পাইছে আপোনালোকে ভাতৃভূত বুলি আপোনালোকে চলি বুলি এতিয়া ক্ষমা কৰি দিবি এই বৰুৱা আছে আমাৰ ইয়াতে অমৰদা ভেলুৱা শাহু বোৱাৰীৰ সেইটো ইয়াক কিনকে মচি আহিয়ে ভিটি উঠা এই ৰ এই ভালকৈ আহিছিলি প্ৰথমবাৰ এতিয়া আকৌ কিয় সেনকৈ আহিছা এই ইফালে এইটো ইফালে আছে তই ক'ত আহিছিলি ইমান টাইম হেল্ল' বাচ্ছি দে পইচা পাতি দিছি দিবই তই ক'ত আছিলি ইমান টাইম অ' দাদা মোক যে গ্ৰীণ ৰুমত বহাই থৈছিলি অঁ মই দাদা বহি আছিলোঁ অ' তাতে গোটাই এই কি বুলি কয় ফেশ্বন শ্ব' দিবা আহা আধুনিক নৃত্য নাচবা আহা চিয়াম অহা গোটাই বাদাম চুবাই আছিল হা বাদাম চুবাইছি কি তোক দিয়া নাই নে কি অ' দাদা নহয় এই অঁ বাদাম চুবাইছিহে অঁ অ' পিছফালৰ পৰা এৰিও দি আছিল অ' কি বাছে ৰবানৈ দাউৰি আছোঁ মই বোলে কি হেতিকে কিনো বকাও এই কি উৰাইছি সেইবিলাক একো বেয়া দুৰ্গন্ধ নহয় হয় নেকি সেইবিলাক হ'ল ধূপৰ গোন্ধ অ' আজিহে গম পালোঁ তাৰমানে ধূপৰো যে ইমান দুৰ্গন্ধ ই এনেও পাত খাব লাগে তই ৰচোন পেণ্টটো কিয় সেনেকৈ ধৰি আছ ঐ ভাই কিয় পেণ্টটো ধুই থকা নে বেয়া দেখা হৈছে নেকি অঁ বেয়া দেখা হৈছে ইমান মানুহ চাই আছে বেয়া দেখি নহয় অ' ৰাইজ অঁ পেণ্টটো ধুই থকা কাৰণে বেয়া দেখা হৈছে বোলে অঁ মই এৰি দিলি যে আৰু বেয়া দেখা হ'ব মই খুচি লওঁ কিবাকে এই লৈ কিহে পালাও ইয়াত ঠিক আছে এতিয়া এই ৰচোন দাদা তই যে ক'ৰবাত ইণ্টাৰভিউ দিবা ঘূৰি আছা চাকৰিৰ কাৰণে তই চাকৰি পালি নে নাই অ' দাদা মই জন্মৰ পৰা ইণ্টাৰভিউ দিয়ে বুজিছোঁ হা চাকৰি পোৱা নাই তাৰমানে মুঠটো পাবি হা? ঘটিটো পাবি টেবুলৰ তলেদি যদি মালটো সোমাই দিবা নোৱাৰা অঁ অ' তই মুঠটো চাকৰি পাবি কিয়া এই ৰ মই দুটামান কথা সুধিম তই যদি সেইকেইটা ক'ব পাৰা চাকৰিত পাছ কৰিব পাৰিবি কিয় তই ইণ্টাৰভিউ এটা মাষ্টৰ নেকি সেই মাষ্টৰ নহয় পিছে ময়ো ইণ্টাৰভিউ দি অভিজ্ঞতা হৈছে সেইকাৰণে মই ক'ব পাৰিম তোক অ' তাৰমানে তই যিকেইটা বস্তু সুধবি অঁ সেইকেইটা বস্তু উত্তৰ দিব বুলি মই চাকৰি পাম নেকি অঁ পাই যাবি সেই কেনে কৰে তথাস্তু খৰ খুজেতি দূৰ কৰক সেইফালে যায় সেই ক'ত মৰে যায় এই ৰচোন তই এতিয়া সেনকৈ থাকবাই ভাই ৰচোন তই এতিয়া কৈছোঁ বাৰু গণতন্ত্ৰ কাক বোলে কিহৰ পৰা লাগব লৈ সেই তাতে সেই বন খাই থাকিলে হ'ল বাপাকে গণতন্ত্ৰ অঁ আহিছি আহি গৈছে পুৰা টাৱাৰটো পাই গৈছে মানে গণতন্ত্ৰটো অঁ গণতন্ত্ৰ হৈছে দাদা এনেকুৱা এটা যন্ত্ৰ হা মানে যিটো যন্ত্ৰৰ সহায়ত তন্ত্ৰ মন্ত্ৰ কৰি ৰাইজৰ টকা সোপা জেপত সোমোৱা ছিষ্টেমটো হৈছে গণতন্ত্ৰ এতিয়া সোমাই দিবা আহে সেই কিমান দিয়ে বাই মুখা অঁ কৈছোঁ এইবাৰ কৈছোঁ বহু বচন কাক বোলে নাবাজে দেখোন কিহে পালা ঐ সেইটোকা এগাটো ফল কবি নাৰী হেল্ল' দে মানুহ চাজে স্পীকাৰ চাজে একে জলপানহে সোমাই দিব মুখত এনেকৈ দেখি থাকোঁ ৰচো এইবাৰ ক বহু বছৰ কাক বোলে বহু বছৰ অঁ বহু বছৰ বহু বছৰ অঁ মানে যাৰ ঘৰত বহুত বহুত বাচন থাকে তাকে বহু বচন বোলে সেই কি বকা ঐ ভাই লাজ লহু কৰিবি দেখোন একে খাই দিবি আধাই কল যাতে একেবাৰে মালভূমি কাক বোলে কৈছোঁ অ' মালভূমি অঁ মানে যিটো ভূমিত বহি চেঙেৰা বুঢ়াল লাগি হা এই মালটো টানি থাকে তাকে মালভূমি বোলে
কয় ভাই একে লাজ লহু কৰিবি ভাই তই মানুহৰ আগত ক'ত আৰু চাকৰি পাবি তই এনেই আৰু কি পাছনো এনেই অ' মই হা হে মই মানে UMDC পাছ এইডাল হংকি পৰবি চাবি UMDC পাছ UMGC তাৰমানে তাৰমানে অঁ এইটো বস্তু দাদা মানে পাছ নকৰে কি পাছ এইটো মই পাছ কৰিছোঁ হা মানে ইউ মানে হৈছে আণ্ডাৰ এম মানে হৈছে মেট্ৰিক হা আৰু জি মানে হৈছে গ্ৰেজুৱেশ্যন হা? আৰু চি মানে হৈছে কমপ্লিট মানে আণ্ডাৰ মেট্ৰিক গ্ৰেজুৱেশ্যন কমপ্লিট কি কয় ভাই সাংঘাতিক পাছ দেখোন তই বেলেগ পাছ দাদা মানে পাছ নকৰে পিছে হ'লে তোক কোনে জন্ম দিছিলে কোনে জন্ম দিলা তোক অ' দাদা হা কাৰ মই প্ৰশ্ন সোধা হয় হে প্ৰত্যেকে মই যেতিয়া জন্ম পাইছিলোঁ অঁ মানে মই যেতিয়া জন্ম পাইছিলোঁ অঁ তেতিয়া বাচ্চা আছিলতো হা? বাচ্চা অঁ বাচ্চা অ' তেতিয়া বাপেকে সদায় নাপালোঁ মায়ে জন্ম দিলা নে বাপে জন্ম দিলা কি কয় ভাই পিছে ক খন মাতি শুনিছোন এবাৰ কষত পৰিলে কি ইণ্টাৰভিউ দাল এই হয়কে এখিনি চলি মুখাই এবাৰ বৈ কষ অঁ এয়া ক খ গ ঘ ঙ লাহেকে ক শুনবো দে আগে অঁ ক অঁ খ অঁ গ অঁ ঘ ঙ ভাত খাই উঠি ঘুম ৰাতিপুৱা উঠ দুৱাৰ মুখতে কি বকাই ভাই হৈছে নাই একেবাৰে সন্মান খাই দিবি তই কি মাতবা ধৰিলি ভাই এই এতিয়া কৈছোঁ বাৰু ক'ত কাক বোলে হে কয় অ' দাদা হা এতিয়া মানে পৰীক্ষাত প্ৰশ্ন আহে নহয় কেতিয়াবা কি প্ৰশ্ন? মানে এটা প্ৰশ্ন নহ'লে বা আৰু এটা প্ৰশ্ন থাকে অঁ এতিয়া মই পদ কাক বুলি নাজানো অঁ কিন্তু পাত কাক বুলি জানো কি কয় ভাই এই ইমান মানুহ আছে তোৰ পদৰ কথা উঠছোঁ পাদৰ কথা দাদা পদটো নাজানো পাতটো জানো কওঁ জানো কথাকে কওঁ মুঠতে ইণ্টাৰভিউত মই পাছ কৰিব লাগে সেই তেনেকা দেচোন বাৰু কি ক'বা খুজিছ কওঁ অ' ৰাইজ কওঁ নে অ' খুৰী কওঁ নে নকয় কওঁ ঐ বঢ়িয়া মানে এগিলা মানুহ জন্মগত বস্তু কেতিয়া ওলাই যায় সদে নাপায় হা পদ অঁ। পদ নহয় পাত অঁ পাত পাত দেই দুই মেৰু হা কি দুই মেৰুৱে দুই মেৰুৰ মাজত থকা সুৰংগই মানে দুই মেৰুৰ মাজত থকা সুৰংগই যি বিষাক্ত বাষ্প নিৰ্গত হয় তাকে পাত বোলে হা পাত মুঠতে 3 প্ৰকাৰৰ হা এটা ঠোককে মাৰা পাত এটা ফুটকে মাৰা পাত এটা শব্দবিহীন আৰু শব্দবিহীনটো মানে কোনে মাছি কেতিয়া গেল সদে নাপায় আৰু মানে সেই আমাৰ সেই আইদেউ বাইদেউ ভণ্টি খুৰী পেহী এটা কেতিয়াবা কিমান মাছি ঠিক নাই আকৌ নিজে মাৰি উঠি লগতো কৈছি সেই ব্যক্তি উঠি মান নাই মাৰি কি খাই বৰ সেইটো পাত হয় নেকি তই এতিয়া পাদৰ কথা কৈহে আছা মোৰো কেতিয়া পাত এটা গেল গমে নাপালোঁ এই ৰচৰ তোৰনো এনে চলি পলি কেইটা ঐ অ' দাদা ইণ্টাৰভিউত চলি বুলি কৰিব আহিল এই ভাই সিহঁতৰ মাথাগিলাক ঠিক নাথাকেই কেতিয়া কি সুধে নাপায় সেইটো হয় কৈছোঁ বাৰু কেইটা আনে হে চলি পলি না অঁ কি লাজ কৰিম অঁ মানে ভগৱানৰ কৃপাত অঁ আল্লাহ দোৱাত অঁ মোৰ চলি পলি 4:30 হেই কি কয় ভাই মানে ভোট পোৱা নাই নহয় নাই মানে 7টা জন্মিল আৰু এটা জন্ম হৈ আছে সেইকাৰণে 7:30 কিয়া আশা কৰ্মী যাই আছে কেতিয়া জন্ম পাই সদায় নাপাওঁ মই অঁ অতিয়া মানে কথা আছে দাদা কিয়া মানে যেতিয়া মোক মানে সেই বিয়া পাতি দিবা চিয়াটো গত পোৱা অঁ তেতিয়া মানে সৰুৰ পৰাই মাতছি মোক অঁ অ' বাপা অ' ইফালে আছোঁ নাই অঁ মই ভিক্ষি উঠা গজমূৰা বুঢ়াই কিয় মাতে এই অঁ পইচা চইচা খুজিব নেকি মই গেলোঁ আৰু ধুনীয়াকৈ একদম অ' দেউতা কিয় মাতিছিল কওকচোন হা লিখিত আছোঁ অঁ। হয়তো অ' কিয় মাতিছিল মানে অ' কথা এটা আছিলে বাপা মই বোলো কি কথা আছিল দেউতা অ' ঝিয়াটো গতলোঁ মই বোলো মই ল'লোঁ অ' বাপা অ' ঝিয়াটো গতলোঁ কোনোদিনে খালী পেটে নাৰখিবি সেইকাৰণে খালী পেটে ৰাখাই নাই 7:30 কি 11টামান জন্ম দিম বাপেকে ফুটবল দিম এই কি বকয় ভাই একেবাৰে পৰিয়াল পৰিকল্পনা একে খাই দিবি ভাই কলিজা দে বাৰু বেয়া পাইছা নেকি আপোনালোকে বেছি দীঘলীয়া নকৰোঁ আমাৰ আকৌ ঘোঁৰা বান্ধাত প্ৰগ্ৰেম আছেই দাদা মই যাওঁ নেকি হে যাওঁ নেকি যাবি নেকি অঁ। কবিতা এটা মাতি পেলাই যা কৈ যাওঁ অঁ আমাক কবিতা হেই 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 সেয়া কবিতা নহয় হেই
লেখা কবিতা হয় সৰু কবিতা মাতবা যাওঁ হয় অ' লেখা কবিতা অঁ অ' দাদা মোৰ মনত পৰিছে কি মানে মই যেতিয়া ছেকেণ্ড ইয়াৰ পাছ কৰিছিলোঁ নে ফেইল কৰিছিলোঁ হত পোৱা নাছিলোঁ অঁ কিন্তু মই সেই থিয়েটাৰতে মই পঢ়িছিলোঁ অঁ তাই তাৰমানে টিউশ্যনত যাই চাইকেলেদি আমাৰ মানে সেই বাটৰ কাষে দিয়ে অঁ তাইক মই দেখা পাই ভাল লাগে মই ভাবোঁ এইক মই ভাল পাওঁ বুলি একবাৰ কওঁ অঁ পূৰা যাওঁ তাইৰ ওচৰত অঁ তাইৰ ওচৰৰ পৰা লগে লগে তাই বেঙে মোটা গৰুকো পাতি কপি থাকোঁ কথাটো এইখিনিলৈকে ওলাই আহে আকৌ নুমি যায় তাৰপিছত ভাবিলোঁ কি কৰা যায় অঁ তাৰপিছত আমাৰ সেই যুগলদা আৰু মুণ্ডাই ক'লা হয়। এই মোৰ কি টেনশ্যন লৈছে ঐ আমি আছোঁ যা 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 টেনশ্যন ল'ব নালাগে যা বুলি ক'লা অঁ মই এইটো যুগলদা আৰু সেই মুণ্ডাই যদি সাহস দিছি লগতে গোপালাও যদি সাহস দিছি মই কিয় নোৱাৰিম বুলি গেলোঁ আৰু ক'ত গেলি আছে দাদা ক'ত গেলে দাদা মানে সেই মই ভাবছোঁ এইবাৰ কমে বোলে দাদা দাদা পূৰা তাই টিউশ্যন আহিছি ময়ো পূৰা তীব্ৰভাৱে গেছোঁ এনেকৈ তাই তাইৰ আগত এনেকৈ দিছোঁ অঁ তাই ভিত্তি উঠাই পেলাই তাৰ আকৌ ৰাখিনে চাইছি এনেকৈ চাইছি মোৰ দিকে মই কৈছোঁ অ' ভণ্টি এই কি হ'লে লিকিৰা এই কি হ'লে লিকিৰা মানে কথা এটা আছিলা এই কি কথা আছিলে এই কি কথা আছিলে মানে তোমাক মোৰ অঁ তোমাক মোৰ কিবা ভাল লাগিছিলা মই গম পাইছোঁ। এতিয়া মোক ভাল পাবি নে ভাল পাম নেকি মই হা তোৰ নিচিনা পতাক খাই ভাল নেকি তোমাক ভাল পাম নেকি তাই যাম বুলি কৈছে নহ'লে মই দেউতাক কৈ দিম দাদা অঁ তেতিয়া মানে মই ক্ষীণমিন আছিলোঁ পতাক ঠাইৰ নিচিনা আছিলোঁ অঁ এতিয়াহে ৰঙালাও নিচিনা হ'লোঁ অঁ আৰু তেতিয়া মানে মই ভাবিলোঁ মই যদি শকত হ'লোঁ হয় অঁ। তাই মোক ভাল পালা হয় তেতিয়া মনত পৰিল দাদা মোৰ কথা এটা মানে মায়ে কৈছিল সৰুতে খা বাপা খা আঠিয়া কল খা শকত হ'ব পাৰিবি অঁ। ময়ো সেইদিনা তাইৰ ওচৰৰ পৰা আহি বাপেকে ৰাতিপুৱা উঠাৰ পৰা ৰাতি ঘুমোৱা পৰলৈকে এসপ্তাহমান দাদা এসপ্তাহমান মই আঠিয়া কল খালোঁ ইয়া কান্দা ধৰিলা দেখোন ই কিহে পালা ঐ অ' দাদা হা আঠিয়া কল খাই খাই মোৰ যি অৱস্থা হৈছে কি অৱস্থা তাকে লৈ কবিতা এটা লিখি দিছিলোঁ কি কবিতা শুনবি না কৈছোঁ তোমাক ভাল পাম বুলি শকত হ'বলৈ অঁ ইয়া তোমাক ভাল পাম বুলি শকত হ'বলৈ আঠিয়া কল খালোঁ শকতো নহ'লোঁ তোমাকো নাপালোঁ হাগোতেহে কষ্ট পালোঁ বিৰাট টান হৈ গৈছিল বল দিব লগা হৈ গৈছিল এই অ' তাই ভিত্তি উঠি গ'ল বেলেগৰ তাত থলে একে খাই দিবি এই ভাই হ'ব দে যা এতিয়া তই যা চাকৰি বাকৰি নকৰ তাৰমানে মই চাকৰি- পাবি যা পাবি হেই যা 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 হ'ব যা বেছি দীঘলীয়া নকৰ ভাল বেয়া পাইছেতো বেয়াটো পোৱা নাই এতিয়া আপোনালোকে আমাৰ ফালে মুখ মেলি চাই আছা ফাংচন তলৰ ফালে মেলেৰিয়াই কৰি আছে কানেকশ্যন নহয় না মেলেৰিয়া এনেও নাই ঠাণ্ডা দিন পচি হয়নে নহয় এতিয়া পেচাব কৰিলে ধোঁহা লৈ আহ হয়নে নহয় এইটো আই আছে ক'ত গৈছিলে ইমান টাইম এইটো নবজে দেখোন এইটো টিপ লাজ লগোহে ক'বা আনছা তই ঐ আইহাক নাইহাক শাহু মাৰি চালে নাচা কেনে পাইছা ভাল লাগছে না আৰু চাই লাগবি মই নমৰাত দেখি শাহু মাৰিবত কেৰা আনিলোঁ যেইনা মৰি দিনাখনে গম পাবি চবে নহয় না মই কৰিলে আপোনাৰ মই চাই লাগি না দে হ'ব আমিও বেছি দীঘলীয়া নকৰোঁ কিবা যদি ভুল ভালটি কৰিছোঁ আপোনালোকে আমি নিজৰ দৰঙী ভাষাত লৈয়ে কৰিলোঁ বেলেগ ভাষাবিলাকতো বহুত ওপৰত যায় থাকে আমি দৰঙী ভাষাত লৈয়ে কৰি আছোঁ কিবা যদি অশ্লীল শব্দ উপস্থাপন কৰিছোঁ আপোনালোকৰে ভাতৃভূত বুলি যেন ক্ষমা কৰি দে অমৰদা চৰাওজন ৰাইজ